আপোনালোকে প্ৰত্যেকে অৱগত যে ২৬ মে আমি শ্বহীদ দিৱস হিচাপে পালন কৰোঁ কেন্দ্ৰীয়ভাৱে বা জিলা কমিটিবোৰে। কিন্তু এইবাৰ যিহেতু আমাৰ এক উৎসৱ আছিল, আপোনালোকে প্ৰত্যেকে জানে ২৮ মেত আমাৰ ঈদ উল জোহা আছিল, সেইকাৰণে ২৬ মেত আমি কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসটো পালন কৰিবলৈ সক্ষম নহ'লোঁ। জিলাই অনুষ্টপীয়াকৈ আমাৰ শ্বহীদ দিৱস পালন কৰা হৈছিল। আৰু সেয়েহে শ্বহীদ দিৱসৰ পাছত আমি শ্বহীদসকলক যি পূৰ্ণাংগ সন্মান দিবলৈ আমাৰ দৰকাৰ আছিল, সেইকাৰণে আজি আমি ইয়াত শ্বহীদ তৰ্পণৰ পৰা লৈ একেবাৰে শ্বহীদ স্মৃতিচাৰণ এখন জনসভালৈকে আমি আয়োজন কৰিছোঁ। সেইখিনি সেই অনুষ্ঠানসমূহ ইতিমধ্যে আৰম্ভ হৈছে। আমাৰ চাফাই অভিযানৰ পৰা লৈ গছপুলি ৰোপণৰ পৰা লৈ পতাকা উত্তোলন হ'ল, আমাৰ শ্বহীদসকলক আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰা হ'ল, শ্বহীদ তৰ্পণ কৰা হ'ল। আৰু আগন্তুক সময়ত আমি সাংগঠনিক দিশত অধিক আৰু সবল হ'বলৈ, কেডাৰবোৰক আৰু আইডিঅলজিকেলি আদৰ্শগতভাৱে আৰু সবল হ'বলৈ আমাৰ কৰ্মশালা আয়োজন কৰিছোঁ। তিনিটা ছেশ্যন আয়োজন কৰিছোঁ। আজিৰ দিনৰ 2টা বজাৰ পৰা সেইবোৰ কৰ্মশালা ছেশ্যন আৰম্ভ হ'ব আৰু অহাকালি দিনৰ 2টা বজাত এখন জনসভা হ'ব। সেই জনসভাত BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেওঁ মুখ্য অতিথি হিচাপে তেওঁ ইয়াত উপস্থিত থাকিম বুলি কথা দিছে। আৰু আমি আশাবাদী যে ৰাইজে চাৰিওফালৰ পৰা হিলদোল ভাঙি আহিব আৰু আহি কাৰণে সংখ্যালঘু জনগণৰ হিয়াৰ আমঠু আমচুৰ এই জনসভাত উপস্থিত হৈ সংখ্যালঘুৰ হকে তেওঁলোকে ইয়াত পতাকাখনৰ চাৰিওফালে থিয় হৈ শক্তি বৃদ্ধি কৰিব আৰু শক্তি বৃদ্ধি কৰি সমগ্ৰ অসমত এটা মেছেজ দিব যে সংখ্যালঘুক যিমানে দবাবলৈ চেষ্টা নকৰক কিয়, সংখ্যালঘুৰ ৰাইজক যিমানে তুচ্ছ তাচ্ছিল্য নকৰক কিয়, তেওঁলোকৰ নবীক তুচ্ছ তাচ্ছিল্য নকৰক কিয়, সংখ্যালঘু জনগণে একত্ৰিত হৈ যি হিচাপে ইয়াৰ অসমখনত আছিল ভাতৃত্ববোধেৰে ভৱিষ্যততো থাকিব। কাৰো বা কোনো বা দুষ্ট চক্ৰৰ তুচ্ছ তাচ্ছিল্যত আমি দমন নহওঁ। আমি সেই সাহসেৰে আমি সম্প্ৰীতিৰে এই অসমত বসবাস কৰি যাম। নেতাগৰাকীয়ে কৈছে তেওঁৰ ঘৰত পশ্চিমফালে থকা কিছুমান ব্যক্তিক তেওঁ সন্দেহযুক্ত বুলি আখ্যা দিছে। এইটো লৈ বহুত বিতৰ্কৰ সৃষ্টি হৈছে, কি ক'ব? এই প্ৰশ্নৰ উত্তৰ আপোনাৰ প্ৰশ্নতে আছে। তেওঁক আপুনি ক'লে আপোনাৰ প্ৰাক্তন সতীৰ্থ, প্ৰাক্তন যদি বৰ্তমান হ'লে হয় মই ক'ব, বৰ্তমান যদি হ'লে হয় মই ক'ব পাৰিলোঁ হয়। তেওঁলোকৰ এতিয়া BPF দলৰ কাৰ্যকৰ্তাসকলে এই বিষয়টো লৈ কেনে হয়তো স্পষ্টীকৰণ দিব পাৰিব, তেওঁলোকৰ দলৰ এই বিষয় লৈ কি ভাবে। কিন্তু আমাৰ কথা স্পষ্ট, ইয়াত বসবাস কৰা প্ৰত্যেকজন লোক এই ভূমিৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়। তেওঁলোক ইয়াতে দশক ধৰি কেইবা শতিকা ধৰি কাৰণে এই ভূমিতে তেওঁলোকে জীৱন যাপন কৰি আছে। ক'ৰবাত বান আক্ৰান্ত হৈ কেতিয়াবা পৰিয়াল বৃদ্ধি হোৱাৰ বাবে ইখন গাঁৱৰ পৰা আনখন গাঁৱলৈ ক'ৰবাত অহা যোৱা কৰিবলৈ পাৰে। কিন্তু আমি কাৰোৰে নাগৰিকত্ব লৈ তেওঁলোকৰ এই দেশৰ প্ৰতি থকা মৰম, অসমীয়া আইৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধাক আমি কেতিয়াও সন্দেহ নকৰোঁ। এইটো আমসৃষ্টি নেতৃত্ব দি আহিছিলে। সেইটো সময়তে কিন্তু এইখন গাঁৱত মানুহে মানে সন্দেহযোগ নাগৰিক হিচাপে আহিবলৈ চাওক, আমাৰ চাওক, আমচুত থকা সময়ত তেওঁ আমচুৰ কৰ্মীৰ যিখিনি আদৰ্শ আছে তাৰ লগত তেওঁ বিলীন হৈ আছিল। আৰু এতিয়াও তেওঁৰ লগত ব্যক্তিগত আমাৰ সম্পৰ্ক আছে। এতিয়ালৈকে মোৰ যোগাযোগ হোৱা নাই ব্যক্তিগত, যদিও যোৱাকালি মই যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেওঁৰ মনৰ কথাখিনি আমি বুজিবলৈ চেষ্টা কৰিম আৰু মোৰ আহ্বান তেওঁৰ প্ৰতি, তেওঁ কোৱা কথাখিনি তেওঁ উঠাই লওক। কাৰণ এইখিনি আমি ভাই ককাই নিচিনা আমি ইয়াত বসবাস কৰি আছোঁ প্ৰতিজনে। আৰু আমি ভাবোঁ ৰাইজৰ এৰা ধৰাৰ মাজেৰে তেওঁক আঁকোৱালি ল'ব, তেওঁ ৰাইজক আঁকোৱালি ল'ব। ব্যক্তিগত কিছু সংঘাতৰ বাবে আমি সমজুৱাভাৱে আমি এনেধৰণৰ কথা বতৰাৰ পৰা বিৰত থকাটো উচিত বুলি মই ভাবোঁ।